Please subscribe my channel Assamese Natural Beauty and Health Gayatri Barpatra and click the bell to get future notification. Hi everyone. মই গায়ত্ৰী আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ নিজৰ চেনেল আছামিজ নেচাৰেল বিউটি এণ্ড হেল্থলৈ। ফ্ৰেণ্ড, আপোনালোকে গম পাইছে অলৰেডি শীত পৰিলে শীতত আমাৰ স্কিনখন বহুত ড্ৰাই হৈ যায়, ৰুক্ষ হৈ যায় আৰু স্কিনখন ফটা আৰম্ভ হৈ যায়। যিটো স্কিনৰ যিটো কমনীয়তা আছে সেইটো সম্পূৰ্ণভাৱে আপোনালোকে দেখা পায় যে একদম ৰুক্ষ হৈ যায়। ছালখনৰ যিটো ধুনীয়া এটা গ্লো থাকে সেইটো লাহে লাহে কমি যায়। সো আমি আজি এটা প্ৰডাক্টৰ ৰিভিউ কৰিব আহিছোঁ, যিটো প্ৰডাক্টত আপোনালোকে যদি শীতৰ সময়ত স্কিনখনত লগায়, বিশেষকৈ হাত আৰু ভৰিৰ লগতে বিশেষকৈ আপোনাৰ ছালখনত, বিশেষকৈ আপোনাৰ মুখত যদি লগায়, আপোনাৰ ছালখন বহুত ধুনীয়া কমনীয়তা হৈ যায়। বিশেষকৈ আমাৰ মুখখনত, বিশেষকৈ যদি স্কিনখনত ফটে বা স্কিনখনত যদি ৰুক্ষ হয়, তাতকৈ যদি আমাৰ মুখত যদি বেছিকৈ ছালখন ফাটি যায় বা ৰুক্ষ হয়, তেতিয়া দেখাত বহুত বেয়া লাগে। সেইটো আপোনালোকে নিশ্চয় অনুভৱ কৰে। গতিকে আমি এনেকুৱা এটা প্ৰডাক্টৰ বিষয়ে ক'ম, যিটো নেকি আপোনালোকে ঠাণ্ডাৰ দিনত আপোনালোকে লগাব পাৰে। সেইটো প্ৰডাক্ট যদি আপোনালোকে সেই বিউটি ক্ৰীমটো যদি আপোনালোকে লগায়, ডেফিনেটলি আপোনালোকৰ ছালখনত যদি ৰুক্ষ হৈ আছে, আপোনাৰ ছালখন যদি কমনীয়তা কমি গৈছে, বিশেষকৈ শীতৰ সময়ত সেইটো আকৌ ধুনীয়া হৈ আহে, গ্ল' হৈ আহে, তাৰ বিষয়ে আজি আমি ক'ব আহিছোঁ। চ' মই এতিয়া অলপো পলম নকৰোঁ, আহক মই সেই প্ৰডাক্টটোৰ বিষয়ে কৈছোঁ। সেই প্ৰডাক্টটো অলৰেডি এটা বহুত ভাল ব্ৰেণ্ডেড কোম্পানী হয়। অলৰেডি আপোনালোকে ডাবৰ কোম্পানীৰ নাম শুনিছে। ডাবৰ এটা ভাল প্ৰডাক্ট হয়। তাত বস্তুখিনি চাইণ্টিফিকো থাকে আৰু প্লাছ তাত আয়ুৰ্বেদিকো থাকে। গতিকে আমি আজি এটা অকণমান বহুত দামী নহয়, জাষ্ট এইটো অলপ সাধাৰণ দোকানৰ লগতে পায়, আপোনালোকে নিশ্চয় কিনিছে বা আনকে লৈছে। সেইটো হৈছে ডাবৰ গুলাবৰী, যিটো আপোনাৰ বিউটি যিটো ক্ৰীম আছে, যিটো আমাৰ মইশ্চাৰাইজাৰ ক্ৰীম হয়, সেইটো বিষয়ে আজি আমি প্ৰডাক্ট দিব আহিছোঁ। চ' আপোনালোকে গম পাইছে মই এইটো ডেফিনেটলি ডাবৰ গুলাবৰী প্ৰডাক্টৰ বিষয়ে ক'ব আহিছোঁ। চ' ডাবৰ গুলাবৰী প্ৰডাক্ট ডেফিনেটলি এইটো আপোনালোকে এতিয়া ইউজ কৰিব পাৰে। এইটো বহুত ভাল হয় আৰু এইটো বহুত কম খৰচতে আপোনালোকে পাব। বহুত বেছি খৰচ কৰিব নালাগে। অলৰেডি এতিয়া দোকান লগত আহিয়ে গৈছে এইটো ডাবৰ গুলাবৰী। চ' আপোনালোকে দেখিছে মই এইটো এনেকৈ দেখাব লৈছোঁ ডাবৰ গুলাবৰী প্ৰডাক্টটোৰ বিষয়ে এনেকৈ। চ' আপোনালোকে এইটো কিনিব, বেছি দাম নহয়। যিটো ডাঙৰ আছে সেইটো জাষ্ট আপোনালোকে 70তে পাই যাব, আৰু এইটো যিটো সৰু হয় এইটো আপোনালোকে 50 ৰুপিজত আণ্ডাৰ 45 বা 50 মান লয়। আৰু মই এইটো কিনি আনিছোঁ। এইটো হৈছে সম্পূৰ্ণভাৱে ডাঙৰ প্ৰডাক্ট নহয়, এইটো তাৰ যিটো 44 ৰুপিজ লৈছে, এইটো জাষ্ট সৰুটো হয়, সৰু ক্ৰীমটো হয়। চ' আপোনালোকে এই ক্ৰীমটো ল'ব পাৰে। এইটো খুব ভাল হয়। আৰু এইটো যিহেতু গুলাবৰী হয়, গুলাবৰী ডাবৰ গুলাবৰী, যিটো আপুনি গুলাবৰী গোলাপ জলটো দেখিছে, গোলাপ জলটো সেইটো বহুত ভাল। আপোনালোকে হয়তো লগাই আছে সেইটো বা মুখত, সেইটো স্কিনটো ধুনীয়া গ্ল' কৰে। আৰু তাৰে এইটো হৈছে ডাবৰ গুলাবৰী। চ' মই এইটো আপোনালোকক মই দেখাম, এতিয়া খুলি দেখাম। এইটো এনেকৈ পেকেজিংটো এনেকৈ আহে। পেকেজিঙত এনেকৈ ধুনীয়াকৈ, এইটো পেকেজিংটো ভাল লাগিছে। এনেকৈ পেকেজিং কৰি আহে এইটো গুলাবৰী গোলাপ জলটো এনেকুৱা, আৰু তাত এইটো এনেকৈ ধুনীয়াকৈ ক্ৰীমটো এনেকৈ ইয়াতে আছে। চ' ইয়াৰ যিটো পেকেজিং আছে সেইটো অতি উন্নত মানৰ হয়। আৰু যিহেতু মই পাৰ্চনেলি ভাল পাইছোঁ, আই ডোণ্ট ন' আপোনালোকে কেনেকুৱা পায় বা কেনেকৈ আপোনালোকে এইটো ভাল বা কেনেকুৱা পায়, কিন্তু মই এইটো ভাল পাইছোঁ। আৰু মই মুখত লগাই এতিয়া মই আপোনালোকক অলৰেডি দেখাইছিলোঁ, এইটো এনেকৈ আহে। জাষ্ট আপোনালোকে যদি দেখিছে এনেকৈ প্ৰডাক্টত আহে এইটো, জাষ্ট এইটো ডাবৰ গুলাবৰী। চ' মই এইটো বহুত ভাল লাগে। মোৰ
নিজৰ পাৰ্চনেলৰ পৰা মই এইটো ডাবৰ কোম্পানীৰ যিটো এইটো গোলাবৰী জল বা গোলাবৰী যিটো গোলাবৰী জল গোলাপ জলে হওক বা এইটো যিটো ক্ৰীম হয় এই দুটা মই বহুত ভাল পাওঁ আৰু বিশেষকৈ এইটো আপোনালোকে নাইট ক্ৰীম হিচাপে ইউজ কৰিব পাৰে নাইট ক্ৰীমত আপোনালোকে যদি এইটো ডে ক্ৰীমত আপোনালোকে বেলেগ লৈছে নাইটত আপোনালোকে মুখখন ধুই ফেচ ৱাছ কৰি আপোনালোকে নাইট ক্ৰীম হিচাপে এইটো লগাব পাৰে আৰু হাতবিলাকতো খুব এটা গ্লো এটা আনি দিয়ে হাতত এটা গ্লো এটা আনি দিয়ে হাতত সো মই এইটো মই লগাই ভাল পাইছো আপোনালোকে এইটো ট্ৰাই কৰিব পাৰে সো মই এইটো আপোনাক দেখাইছো এইটো এটা গ্লো এটা আহি দিছে ডাবৰ এইটো গোলাবৰী জলটোত বা গোলাবৰী যিটো ক্ৰীম আছে অলৰেডি এইটো ডাবৰ গোলাবৰী বিউটি ক্ৰীম আপোনালোকে এইটো লগাব আই হোপ আপোনালোকে লগাই বহুত ভাল পাব আপোনালোকে কেনেকুৱা পাইছে ডেফিনেটলি আপুনি কমেণ্টত বক্সত ক'ব নাপাহৰিব কিন্তু এইটোত কি আছে মই সেইখিনি আপোনালোকক ক'ব বিচাৰিছিম সেইখিনি হৈছে আপোনালোকে চাব ইয়াতে লিখা আছে যে ডাবৰ কোম্পানীৰ যিটো প্ৰডাক্ট হয় ইয়াত তেনেকুৱা হানিকাৰক তেনেকুৱা বস্তু নাই আপোনালোকৰ ইয়াতে বস্তুটো লিখা আছে প্ৰথমতে আছে এইটো গ্লিচাৰিন আছে ইয়াতে গ্লিচাৰিন পাব আপোনালোকে ৰ'জ ৱাটাৰ এক্সট্ৰেক্ট আছে আৰু ৰ'জো আছে ইয়াতে যিহেতু এইটো দেখাই গৈছে যে এইটো গোলাবৰী মইশ্চাৰাইজিং কোল্ড ক্ৰীম আৰু যে গোলাবৰ মানে অলপ এক্সট্ৰা ইয়াত দিছে গ্লিচাৰিন দিছে সো আপোনালোকে যিখিনি মইশ্চাৰাইজিং প্ৰডাক্ট লাগে ইয়াত এই সকলোখিনি এই বস্তু দিছে সো আপোনালোকে লগাই চাব আৰু মই এতিয়া আপোনালোকক দেখালো মই জাষ্ট লগাই মই এটা গ্লো এটা দেখা পালো আৰু গ্লোটো দেখা পাইছো আৰু মই এইটো হাতত লগালো এনেকৈ আই হোপ আপোনালোকে ভাল পাইছে আৰু এইটো আপোনালোকে কেনেকুৱা পাইছে ডেফিনেটলি মোক ক'ব আৰু মই এইটো আপোনালোকে জাষ্ট আজি ৰিভিউ দিলোঁ ঠাণ্ডা দিনৰ কাৰণে এটা অনেষ্ট ৰিভিউ ডাবৰ কোম্পানীৰ এইটো ডাবৰ গোলাবৰী মইশ্চাৰাইজিং কোল্ড ক্ৰীমৰ ওপৰত সো আই হোপ আপোনালোকে ভাল পাইছে সো আজি মই এইটো জাষ্ট এটা সৰু এটা অনেষ্ট ৰিভিউ আনিব আৰম্ভ কৰিলোঁ যে দিলোঁ কিন্তু যিসকলৰ স্কিনটো অলপ অইলি হয় তেওঁলোকে এইটো লগাব পাৰে কিন্তু বিশেষকৈ শীতৰ সময়ত যিহেতু আমাৰ স্কিনখনৰ অইলটো এনেও কমি যায় সো তেওঁলোকে ইউজ কৰিব পাৰে কিন্তু যদি আপোনালোকক যদি মনা নাই তেতিয়াহ'লে আপোনালোকে এইটো ইউজ নকৰিব কিন্তু সাধাৰণতে এইটো শীতৰ সময়ত মেক্সিমাম সকলোৱে ভাল পায় সো আই হোপ আপোনালোকৰ নিশ্চয় ভাল পাব তাকে আশা কৰিছোঁ সো আজি মই এইখিনিকে মই জাষ্ট এটা অনেষ্ট ৰিভিউ দিছোঁ ডাবৰ কোম্পানীৰ যিটো গোলাবৰী মইশ্চাৰাইজিং ক্ৰীমৰ ওপৰত আশা কৰিছোঁ আপোনালোকে ভাল পাইছে সো মই তাকে কৈছোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকৰ এনেকুৱা বিউটি এণ্ড হেল্থৰ ওপৰতে ক'ম সো আজিলৈ সামৰিছোঁ নমস্কাৰ